Cardam lojir bojir piatum. So আজি হৈছে Sunday আৰু মই Sunday সদায় প্ৰতি Sunday মই আহো Isckon টেম্পলত যোনটো উলুবাৰীত আছে সো আজি আহিছিলোঁ জাস্ট মই আৰটি টাইমৰ অলপ গতে আহি পাইছিলোঁ আৰটি টাইমৰ লগতে হৈ গ'ল আপোনালোকে যোনটো দেখিছে আৰু এতিয়া এইটো হৈছে এইটো মানে ভাগৱত কথা ষ্টাৰ্ট কৰিব তো সেইটোৰ হয় তাৰপিছত অলপ পাছতে চাওক ইয়াতে আমাৰ প্ৰসাদ দিয়া হয় মানে প্ৰসাদটো খাই তাৰপিছত গুচি আহিলোঁ মন্দিৰৰ পৰা আহাৰ পিছত আজি বিদুৰভাই চাম বুলি হঠাতে টিকেট বুক কৰিছিলোঁ তাৰপিছতে এইটো হৈছে নতুন যোনটো চিনেমা হল খুলিছে ন পাঞ্জাবাৰী তো এইটো হয় মোৰটো ৰুমৰ ওচৰতে তো সেইকাৰণে ইয়াতে আহিলোঁ চাওক এইটো যেতিয়া গেটৰ পৰা সোমোৱাৰ লগে লগে মানে পাৰ্কিঙৰ জাগা এইটো আছে মানে পাৰ্কিঙৰ জাগাবিলাক আছে তো এইটো হৈছে আৰু এখেত দুজনক দেখিছে ন সিহঁতে মানে এখেতসকলে মানে এতিয়া আহিছে তো তাতে সিকিউৰিটিজনে সুধিছে মানে টিকেটটো ল'ব নে যাব সেকেন্ড ফ্লোৰ যাব লাগি কৈ আছে কিন্তু পিছত ক'লে যে টিকেট নাই বুলি তো এখেতে কৈ দিছে যে টিকেট হাউচফুল বিদুৰভাইৰ কাৰণে চব জেগাতে হাউচফুল আছে মই চেক কৰি চাইছিলোঁ বাছ ফ্ৰণ্ট লাইনটোৰ 5টা 6টা এনেকৈ ফ্ৰী আছিলে আৰু তাৰপিছতে তথাপি ইয়াতে যেনে যেনে পালোঁ তো ইয়াতে আহিলোঁ অহাৰ পিছততো সোমোৱাৰ লগে লগে চাওক এইটো লিফ্টত আছে আৰু যদি আপুনি চিৰিডিও যাব বিচাৰে চিৰিডিও যাব পাৰে কিন্তু আমি বৰ্তমান চাওক এইটো ৱেইট কৰি আছোঁ ইয়াতে মই নাযাম বুলি ৱেইট কৰি আছোঁ তাৰপিছতে লিফ্টেৰে যাম মানে আমি তো আহিছে এতিয়া খাব আৰু লিফ্টটো সৰু হয় মেক্সিমাম মানে 6জন যাব পাৰি আৰু সৰু যিমান আছে সিমানজনেই মানে সোমাই গ'ল বেলেগ ছজন যাব পাৰিলে ইয়াতে তো চাওক আমি যাম এতিয়া ফাৰ্ষ্ট ফ্লোৰ ক'ত সেকেন্ড ফ্লোৰ দিছে ন সেকেন্ড ফ্লোৰ খুল যা সিম এতিয়া চাওক আমি লিফ্টৰ পৰা ওলাই আহিলোঁ ওলাৰ পিছত এইটো গেট আছে কাৰণ আমি এইটো পুৰা ফ্ৰণ্টত ন তো ফাৰ্ষ্ট সেকেন্ড ফ্ল'ৰতে আছিলে তো তাতে গেট আছে তাতে গেট সোমাৰ লগে লগে এইটো হয় লোকেশ্যন মানে তো আমি ওপৰত গ'লোঁ ফিৰটো চাওক ভিতৰতে মানুহ আহি আছে আৰু নিজে নিজে কভাৰ কৰিছে ফাৰ্ষ্ট টাইম মোৰ লগত এনেকুৱা হৈছে যে মোক মুভি এটা চাব গৈছোঁ মানে ষ্টাৰ্ট নোহোৱাৰ আগতে গৈ পাইছোঁ সদায় মানে লেটে হয় আৰু 10 মিনিট 5 মিনিট মানে লেট হৈয়ে থাকে কিন্তু ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে মোৰ লগত যে মই ফাৰ্ষ্ট টাইম ষ্টাৰ্ট নোহোৱাৰ আগতে আহি পাইছোঁ চাওক ষ্টাৰ্ট হোৱাই নাছিলে আমি ইয়াতে আহি ৰখি আছোঁ তাৰপিছত চাওক কৰিছে চালোঁ চাওক মুভিখন শেষ হৈ গ'ল তাৰপিছত এতিয়া সকলো মানুহ ওলাই যাবলৈ ৰখি আছে আৰু গেটটো বন্ধ আছে নেকি বহুত সময় এনেকৈ আমি ৰখিয়ে আছিলোঁ তো সেইকাৰণে ভাবিলোঁ এবাৰ এটা ভিডিঅ' কৰি লওঁ বুলি অলপ ভিডিঅ' কৰি লওঁ মানুহ তাৰপিছতে ওলাই গ'লোঁ